হেল্ল' ষ্টুডেণ্ট, আজিৰ এই ভিডিঅ'টোত মই HS ছেকেণ্ড ইয়াৰ 2025 বৰ্ষত যিসকলে দিবা তোমালোকৰ লজিক এণ্ড ফিলচফিৰ এটি গুৰুত্বপূৰ্ণ চেপ্টাৰ বাস্তৱবাদ সৰল আৰু বৈজ্ঞানিক উক্ত চেপ্টাৰটোৰ পৰা আগন্তুক পৰীক্ষাৰ বাবে আহিব লগা লং এণ্ড শ্বৰ্ট গোটেইখিনি কুৱেশ্যন আনচাৰ সন্নিৱিষ্ট কৰা হৈছে। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈ চাবা, বহুত বেছি ইম্পৰ্টেণ্ট হয়। তোমালোকৰ আগন্তুক পৰীক্ষাৰ বাবে গোটেইখিনি ভেৰি ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আনচাৰ ইয়াত সন্নিৱিষ্ট কৰা হৈছে। গতিকে তোমালোকে শেষলৈ ভিডিঅ'টো চাবা আৰু গোটেইখিনি কুৱেশ্যন আনচাৰ লিখি ল'বা, শিকি ল'বা। তোমালোকৰ আগন্তুক পৰীক্ষাৰ বাবে প্ৰত্যেকটো বিষয়ৰ প্ৰত্যেকটো চেপ্টাৰৰ কুৱেশ্যন আনচাৰ দি থকা হৈছে আৰু দি থকা হ'ব। গতিকে যিসকল নতুনকৈ আহিছা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আগন্তুক সকলো ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। আৰু তোমালোকৰ যদি আৰু বেছি কিবা লাগে তেনেহ'লে মোক তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব পাৰা, মই সেইখিনিৰ ওপৰত তোমালোকক ভিডিঅ' বনাই দিম। আৰু আজিৰ এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট, স্পেচিয়েলি 2025ত যিসকলে HS পৰীক্ষা দিব লজিক এণ্ড ফিলচফিৰ ভেৰি ইম্পৰ্টেণ্ট হয়। গতিকে তোমালোকে ভিডিঅ'টো মিছ নকৰিবা, শেষলৈ চাবা আৰু গোটেইখিনি কুৱেশ্যন আনচাৰ তোমালোকে শিকিবলৈ যত্ন কৰিবা। ধন্যবাদ।